লিখো জোনে বাইলৈ চিঠি সাধু সাধু কথা মনৰে আজিচোন বকাহত দুটা দেখা দেখি নাই 10টাতে কথা আছিলে এতিয়া 11টা বাজি গেল দেখা দেখি নাই ঠকৰা মানে দুটাই ক'তবা মৰিল কি বা কৰছি এটা ফোনকে কৰি চাও পিলিঙা ফেড্ৰেছটোৰ একবাৰত ফোনটো ৰিচিভ কৰিব নোখোজে নহয় মাকাছেনি মোবাইল ল কি কৰবে যদি ফোন কৰলি ৰিচিভে কৰিব নোখোজা চিলিঙাকে মাৰি চাৰ ক'ত আছে সুধু হাও কেছটো কি ইয়েচোন ফোনটো ৰিচিভ নকৰে ফোনটো ৰিচিভ নকৰাক চাই দুখ ঘুমে থকা আনে পাও বকাহত দুটা ৰাতি ইলাপি লগত ফেচবুকত চেনিহে থাকবি এতিয়া জলহস্তি পৰা দি পৰি আছা দিও উঠফেৰে নাই মাকাছেনি বাইকখনো নানলো নহয় নহলে আজি দূৰে ঘৰে ঘৰে যায় দূৰে বানকে আৰা তেনকে ঘূৰি বহালো হয় চিৰ জীৱন ইয়াত ৰাখলি দিও বাদ দি দুই যেতে দে মই অলপ ফেচবুককে কৰো ৰ কোনোবা নতুন আপি চাপি ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিনে চাও মই জানো এই ফেচবুকটো খুলি যে ফ্ৰেণ্ড ৰিকুৱেষ্ট পাম বাপা কিমাননো একচেপ্ট কৰিবি হাতৰ বিষ উঠি যাওঁছি আৰু এটা কথা নাই বনো কিয়া কেতিয়া মোৰ লগত ফটো উঠি প্ৰফাইল দেখি থৈ দিছো ফ্ৰেণ্ড ৰিকুৱেষ্ট নাই কি বুতে যিয়ে নকথাই মালটো কিন্তু ঠৌগা আছে দেই তে তোক মই এনে তাড়াতাড়ি মাতি আনিছিলো ঘৰৰ পৰা এগলা বাদ দি আমাৰ লাদেনক নাচাকে হাও ইচোন কলকাতাৰ এডভাৰটাইজ মাৰা নিচিনা দাঁতকেইটা বোলে মোবাইল চাই আছে তাকেইতো আমি আগমে পোৱা নাই কি লাদেন ভাই কি দাঁতকেইটা বোলে কেনেকে বহি আছে তই ক'বা তাপি চাপি পতালি নেকি মই কি এতিয়া হাইবেও নৰো নেকি সেই বুলি একলা একলা হাঁহি আছা যি কেছটো কি নহয় ফেচবুকটো খুলবাই নৰা হৈছো দুনিয়াৰ আপিৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট আহি থাকে তাকে একচেপ্ট কৰি আছিলো ৰ আমি আৰু ভাবলো তই কলকাতাৰ এডভাৰটাইজকে মাৰিছিলি নেকি সেটাৰে এক্সকাম নাই আৰু মোৰ এতিয়া বাদ দি গলা তহঁতক 2 কেজি মই ফোন কৰি আছো ফোনটোকে ৰিচিভ কৰা নাই দিও ফোন কৰি আসলি তই তে মোবাইল কেইটা লৈছা কি কৰবা যদি ফোন কৰিলে ৰিচিভে নকৰা এতিয়া কেইটা বাজিল চাচোন 11টামান বাজি গেল নেকি কে তে 10টাত লগ কথা নাছিল জানো হাও আমি চোন পাহৰি গেছো পিলিঙা তাকেতো ই চাগে 10টাতে আহি বহি আছে সেইকাৰণে এনেকে ফায়াৰ হৈ আছে আমাৰ ওপৰত দুয়ো কি ভাবি আছা কো ঐ চিলিঙে আকৌ সঁচা কথাটো কৈ দিওঁ দে নকা দিয়া কি হল কো আপিতৰ কথা শুনলি আৰু মন চন গলি যাব দে মানে লাদেন ভাই কি হৈছে জানা কি হৈছে আমাৰ গাঁৱৰ যি জেকা আছে সেইটো তাতে বাছা এটা মস্ত ঠৌগা পিছি তাকে চাবা গৈছিলো দিও সেইকাৰণে দেৰি হ'ল কথা গৰত সেইকাৰণে মোৰ ফোন ৰিচিভ কৰা নাই তহঁতে মোকতো ফোন কৰি মাতিব পাৰলি হয় কিন্তু লগ লাগি চালো আপিটোক নহয় ভাই আমি ফোন আনবাই পাৰি গৈছো নহ'লে আৰু তোক নককে থাকো নেকি বা তই ফোন কৰি আছা আমি ৰিচিভ নকৰাকে থাকো নেকি কচোন ফেড্ৰিছ তই এনে একবাৰ ফোনটো ৰিচিভ নকৰা লাদেন ভাই এইগিলা বাদ দিয়া এতিয়া আপিটোক চাবা যাবি নাকো কে নাযামে ভাই তহঁতো জিয়াৰ প্ৰশ্ন কৰা মোক তোক কৈছিলো না পিলিঙা যে আপিৰ নাম শুনলি ইয়াৰ মন গলি যাব কি ভাবি আছাই ভাইত যো এতিয়া যো হাও আজি তোৰ বাইকখন ক'ত বাইকত একটুপো তেল নাই ভাইত সেইকাৰণে নানলো আজি চৰকাৰী চাকৰি কৰা মানুহটোৰে অৱস্থা আছে বাইকত তেল নাই তোৰ চৰকাৰী চাকৰি কৰিলো বুলি বাইকত কি এনিটাইম তেল ভৰ্তি থাকবো নেকি থাকবা লাগেতো পইচা নাই মোৰ তেল ভৰাবা যো এতিয়া খোজকাঢ়ি যাও হে ইমান জাগা খোজকাঢ়ি যাব লাগবো আৰু গাড়ীত তেল নহলে আর কি করবি খোজকাঢ়ি যাব লাগবো পিলিঙা হব যে খোজকাঢ়ি যাও এইখিনিয়ে জাগা কিমান দূৰ নহয় ভাই বাইকত গেলি অলপ সোনকালে পালো দেচোন হব যে অলপ খোজকাঢ়িবও লাগে যো নিজৰ দেহৰ কাৰণে ভাল হেত তেৰি অলপ সোনকালে পালো যতে খোজকাঢ়ি যাও যো এতিয়া যো চিলিঙা পিলিঙা এইটোৱে নেকি এইটোৱে দেখছে নাকি ফৰেনৰ মাল আন পাই তাকেটোৱে ভাই কি থব তন্ধে পিছে আপি তোক দেখলি ক'ত চিলিঙাই দেখছিলে গুৰু ধৰক দিবা আহোঁতে তন্ধে যিয়ে নকা ভাইত মোক এইজনী কিবা লাগবই কি কলি তই বোকা তোক লাগবো মই বিছনাৰ পৰা নুঠানতেই চিলিঙে মোক মাতি লৈছে গম পা তই মোক চুক নদাকা আপিটোক চাবা দাউদ দিলো সি এতিয়া আহি পটৰ মাথা মাৰি আছে মোকে লাগবো এইজনী কিমান থব আপি হাতৰ পৰা যাবা দিব পাৰি নেকি আৰু চাবি মোৰ লগতে পতি যাব তাই গাইৰ কতি মুখখন লৈ তাৰ লেভেল নাচকে কি বেয়া বলে তাৰ লগতে পটব পিলিঙা মাক চকলাই কথা ভালকে কবি কাক গাইৰ পতি দেখি নিজকে বইলাকটো আন পাই সি আৰু মোক গাইৰ পতি বুলি কয় লাদেন মাইৰত মুখ বেলতি যাব কৈ দিলো তোকাতে দেখবা আনছো পতবা আনা নাই মনে মনে চাই থাক হ'ব দে ভাই দুইটা মনে মনে থাক দুগিয়াতে কাজিয়া কৰিব আছে নাকি নহয় চিলিঙা তইতো গম পা মই মুখ চুক নদাকা আপিটোক চাবা দাউদ দি আছিলো তেনেস্থলত এতিয়া আহি আপিটোক পতবা কেনেকে চান্স পাই কচোন মোক মই এইগিলা কি জানো তই মুখ নদাকে কতি নদাকে সেইটো তোৰ কথা মোক লাগবো বুলি কৈছো লাগবই মোক হ'ব দে এতিয়া মনে মনে থাকবি না আপিটোক মই মাতি আছো তিনিও কথা পাতিম যাৰ লগত পতে পতবো ৰাজি আছে নাকো হ'ব দে মই আছো মাত ময়ো ৰাজি আছো মাত নো ডাউট এনো মোৰ লগতে পতবো নাই না এক্সকিউজ মি দাদা কওক মোকে মাতিছিলে তোমাকে মাতছো ৰবা কওকচোন কিবা কাম আছে নেকি মোৰ লগত কাম মানে কামটো অলপ ডাঙৰেই ৰবা কওকচোন কি কিনকে ভাবিয়ে পোৱা নাই মানে কি জানো না তোমাক আমাৰ তিনিওৰে ভাল লাগছি কিনো কহা মানে তুমি পিছে কাৰ লগত পতবা কচোন আমাক কাক ভাল লাগছি তোমাৰ নাতিনোকে মই চিনি নাপাওঁ জানি নাপাওঁ কেনেকে ভাল পাওঁ এতিয়া কোৱাচোন আমি তিনিও তোমাৰ জেকাৰ লগ সৰুৰ পৰা একেলগে পঢ়া আমি দাদা কৈছিল ৰবা একবাৰ তো নাতিনোৰে নাম কিবা চিলিঙে পিলিঙে আৰু এটা কিবা কৈছিলা মনত নাথিল আৰু এজন লাদেন বুলি কৈছিল নেকি
হয় দিয়ক লাদিন বুলিয়ে কৈছিল হয়ে দিয়া মাইনা সেইজন পিছে জাকাই কি কৈছে আমাৰ বিষয়ে তনা দূৰে পৰা দাদাই মোক অলপ দূৰত থাকবা কৈছি তনা দিও বোলে মস্ত ধৌদ কাম ধান্দা একো নকৰ পহৰৰ পৰা ৰাতিক লাগি বোলে ঘূৰিয়ে থাকো দাদাই কোৱা কথাটো হয়নে বাৰু এই সন্মান তহঁতৰ নহয় মাইনা কি বোলে আনাই কৈছে এনেকুৱা একো নহয় দে হয় দে মাইনা হয় দে দাদাই একদম সঁচা কথা কৈছে দিও মস্ত ডাল বেকাৰ তই মনে মনে আছ না মাকচক লৈ সঁচা কনে গাত লাগছি এতিয়া দে পিছে মাইনা এইগিলা বাদ দেচোন তোমাৰ পিছে আমাৰ তিনিওটা কাক ভাল লাগছে কচোন ভালতো মোক তিনিওকে লাগছি ৰবা কিন্তু দাদাই যদি আনাই কৈছি তনা তিনো কচোন কি কাম কৰ হাও মেকচেনি কি কওঁ এতিয়া মই মিছাও কাম কৰা বুলি ক'বাও নৰা লাদিনে ওপৰতে হাল্লা লগাব গেল দে বাল হাতৰ পৰা আপিটো তাৰ মানে মাইনা বৰ্তমান একো ভাবা নাই তুমি যদি মোৰ লগত ৰিলেশ্যনত আহ কিবা এটা কৰি হলেও দুই চলিম দে ন দেচোন বাৰু তুমি কওঁ এবাৰ তুমি কি কৰ হে মাইনা কি নকওঁ এই যি কৈছি একেই দে মোৰো হে দাদাই কোৱা কথাটো মানে মিছা নহয় দিও মস্ত এটা ডাল বেকাৰ তুমি কচোন এবাৰ তুমি কি কৰ গেল দে হাতৰ পৰা এই চাকৰি কৰা বুলি ক'লে আপি তাৰ পিছতে দৌৰব চাকৰি কৰো মাইনা চাকৰি কি নকওঁ হা চাকৰি কৰ তুমি বেংকত চাকৰি কৰো মই বা মজাচোন তে মাইনা মোৰ কি নাই চব আছে বা কি আছে তোমাৰ নিজাকৈ আইফোন আছে কেটিএম আছে আৰু যে কত কিমান আছে সিগলা যদি কৈ থাকো এখন মহাভাৰত হ'ব বা সঁচাকে কৈছা তে মাইনা লাগা হলে তো না দাদাক মাতি নুখুদা নাগে দে তোমাক মই বিশ্বাস কৰিছো তে আইজতে মোৰ লগত ৰিলেশ্যনত কিয় নাযাম ৰিলেশ্যনত জানানে মই আজিলৈকে এনেকুৱা ল'ৰাই বিচাৰি আছিলো যাৰ চব বস্তু আছে ফাইনেলি মোৰ মনৰ ৰাজকুমাৰজন পাই গেলো তে বলতে আমি একপাক ফুৰি আহো ন বলা বলা জানানে তোমাৰ গাঁওখন ইটাক লাগি দেখাই নাই মই ভালকে জাকাতে ফুৰাব নিম বুলি কৈ মোক এটা বহি থৈ দিছিল চিন্তাকে কৰছ মই আছো তো তোমাক কেতিয়া মই উঠাই গোটেই গাঁওখন ঘূৰিম আজি কি যে কোৱা সঁচাকে নেকি জান সঁচাকে ঐ চিলিঙা কি এগলা দুপুৱাই কি ভাবছিলো যাই কি হল দেখোন কি হব আৰু যি দেখছে তাকেই হল দে जिसके पास सरकारी जॉब और खुद का गाड़ी होना ब्यूटीफुल लड़की भी उसका ही होना पावर ऑफ सरकारी चाकरी হে